বিপিএফ হিসাবে বা গোসাইগাঁও জিলা আদিবাসী সেল হিসাবে, বেঙ্গলি সেল হিসাবে বা রাজবংশী সেল হিসাবে বা গোর্খা সেল হিসাবে বা ওমেন ইয়ৰ BSU সব একেলগে লগ লাগি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছে। অবজেক্টিভটো হ'ল আমাক যেটো নতুন সমষ্টি ডেলিমিটেশ্যন এমপিৰ ক্ষেত্ৰত আমি ছেটিছফাইড নহয়। এমপি সমষ্টিৰ ক্ষেত্ৰত আমি ছেটিছফাইড নহয় যে আমাৰ বাক্সা জিলাৰ তামোলপুৰ, গড়েশ্বৰ আৰু ওদালগুৰি 4টা সমষ্টি লৈ পেলাই 6টা সমষ্টি লৈ পেলাই এইফালে দৰঙৰ লগত মিলাই দিছে। সেইটো আমি কেতিয়াও মানিব নোৱাৰোঁ। সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু সংগঠন মানে সাংবিধানিকভাৱে কনষ্টিটিউচনেলি মানে আমাৰ BTC চুক্তিত এটা লিখা আছে যে যেতিয়া নাকি সমষ্টি ডেলিমিটেশ্যন হ'ব তেতিয়া কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা আপোনালোকে পাবলৈ সক্ষম হ'ব বা এনেকুৱা আমাৰ স্পষ্টভাৱে চুক্তিত লিখা আছে। কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছে যে ওদালগুৰি সমষ্টি হোৱা নাই। তো কনষ্টিটিউচনেলিও বা সাংবিধানিকভাৱেও আমি গোটেই ভাৰতবৰ্ষক আমি দেখিবলৈ পাই মানে যে যিমান 6 শিডিউল এৰিয়া আছে ইয়াত 6 শিডিউল এৰিয়াবিলাকক ক্ৰছ কৰি পেলাই এছেম্বলি হওক, লোকসভা হওক এনেকুৱা সমষ্টিটো আমি দেখিবলৈ পোৱা নাই। কিন্তু আমাৰ BTC ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি অবজেকশ্যন কৰিছোঁ যে সেইটো আমি মানি ল'ব নোৱাৰে। আৰু এই কথাটো আজি এফচু বা UPPLে সেইটো আদৰণি জনাইছে। সেইদিনা বোমাও ফুটাইছে, গাহৰি মাংস খাইছে, বহুত খুচি কৰিছে। ডেট মিনছ মানে ইয়াত UPPL আৰু আপচু জড়িত আছে নিশ্চয়। সেইকাৰণে ইহঁতে ৱেলকাম কৰিছোঁ আৰু গাহৰি মাংস খাইছে আৰু আমি বিচৰা নিচিনা হৈছে বুলি ইহঁতে ডিমাণ্ড কৰিছে। তো এইটোতো খুব অন্যায় হৈছে। যেন হওক আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে অহা 11 জুলাইত এছেম্বলি আছে, BTC এছেম্বলি আছে। এই এছেম্বলি হিচাপে এছেম্বলিৰ পৰা এটা ডিচিশ্যন যাব লাগে, বনাব লাগে এছেম্বলিত আলোচনা কৰি পেলাই যে ওদালগুৰি এটা লোকসভা বনাব লাগে বুলি। আৰু ইচ্ছা কৰিলে প্ৰমোদ বড়োৱে আজি হওক, কালি হওক বা পৰহি হওক এটা কেবিনেট মিটিং লৈ পেলাই এটা ওদালগুৰি আৰু এটা কোকৰাঝাৰ লোকসভা হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন দিলে সেইটো ইলেকশ্যন কমিশ্যনে ইজিলি মানিব। কিন্তু আজি সেইটোকে দিব বিচৰা নাই। তাৰমানে BTC বাকী ৰাইজে ভিক্টিম হৈ থাকিব লাগে। এই 6টা সমষ্টিৰ মানুহে বছৰে বছৰে 25 বছৰ 30 বছৰ আৰু ভিক্টিম হ'ব লাগে। তাৰ কাৰণে আমি BPF হিচাপে সেইটো অকল BPF নহয় BTC বাকী ৰাইজে সেইটো সহ্য কৰিব পৰা নাই আৰু সেইটো মানি ল'ব নোৱাৰিব। আমি অকল পাৰ্টি নহয় সকলো ৰাইজক লৈ পেলাই আমি আন্দোলন কৰিম। যদি প্ৰয়োজন হয় আজিৰ দিনতো আমি দল হিচাপে কৰি আছোঁ। কিন্তু ভৱিষ্যত যদি মানি নলয় তেতিয়াহ'লে আমি গোটেই যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। লোকসভা সমষ্টি টোটেল আমাৰ BTC এৰিয়াত পৰিছে 15টা এছেম্বলি। 15টাৰ ভিতৰত 9টা কোকৰাঝাৰত, 6টা সেইফালে দৰঙত গ'ল। তো আমি কৈছোঁ যে লাগিলে সেই বাক্সা সমষ্টিটো আকৌ ওদালগুৰিৰ লগত লওঁ। 8টা আৰু 7টা হ'ব। এইফালে কোকৰাঝাৰত 8টা এছেম্বলি হ'ব, এইফালে ওদালগুৰিত 7টা সমষ্টি হয়। আৰু পপুলেশ্যন ষ্ট্ৰাকচাৰটো যদি চাই আমাৰ বহুত বেছি আছে। এনে আমাৰ চুক্তিৰ সময়ত 32 লাখ আছিলে, এতিয়াতো বাঢ়িবই। 32 ভিতৰত এতিয়া 35-36 লাখ হ'ব। আৰু ভোটাৰো মানে আমাৰ 18 লাখতকৈ বেছি আছে ভোটাৰ এই এণ্টায়াৰ BTCত। তো আৰামত হৈ 9 লাখ ডিভাইড কৰিব পাৰে। এইফালে কোকৰাঝাৰত 9 লাখ, সেইফালে ওদালগুৰিত 9 লাখ, মুঠতে 18 লাখতকৈ বেছি ভোটাৰ আছে আমাৰ BTC অঞ্চলত। চৰকাৰে প্ৰেছাৰ দিলে এইটো হৈ যাব। BTC চৰকাৰে সেইটো প্ৰেছাৰ দিব লাগে। আৰু UG ব্ৰহ্ম আছে, সি নিজে মিনিষ্টাৰ ষ্টেট কেবিনেট। এইফালে ৰাজ্যসভা MP আছে ৰংগেৰা। ইহঁতে ক'লেতো ইজিলি হৈ যায়। আমি থাকিলে হয়, এইটো কেতিয়াও হ'ব নিদিলে হয়। আমি চৰকাৰত থাকিব লাগিছিল, তেতিয়া এইবিলাক কোনো দিন চান্স নাপালে হয়। আমি চৰকাৰৰ নাই, সেইকাৰণে আমি পাৰা নাই। তথাপিও আমি ডেমক্ৰেটিকেলি
পিছফুলি আমি আন্দোলন কৰিম, এইটো যাতে হয়। ঠিক আছে।